ৰাতিয়ে হ'ল আৰু এতিয়া কাম কৰি এতিয়া আজৰি হৈছোঁ এতিয়া লগত চাহ নাখাম আৰু তাৰপিছত আকৌ ভাত পানী খাব লাগিব আৰু এইফালে মই দেখালোঁ ককাই পিনে চাই দিয়কচোন এবাৰ এইবোৰ আপুনি নাইকিয়া হৈ গ'লে এইবোৰ থাকি যাব এয়া ভকতক বিদায় দিয়া সময়ত কৰা সেৱা ভাগৰ অলপমান ভিডিঅ' কৰি থলোঁ। কাম কৰি ভাগৰ লাগিছে কাৰণে অলপ শুই দিছে আৰু এফালে আমাৰ আপা আহিছে কাম বন কৰি শুইছে এতিয়া ছোৱালীজনী টোপনি গুচি গ'ল আমনি লাগিছে নি ভাল লগা আপোনাক ভিডিঅ' নাই কৰা নহয় মই টৰ্চটো জ্বলাইছোঁ আৰু এইফালে আমাৰ ওচৰৰ ল'ৰা এটা নমস্কাৰ দিয়া ভতিজা ল'ৰা হ'ব এইটো বোলো মা আহিব নি আকৌ টৰ্চ জ্বলাই আছোঁ কালি মানে গম পাইছোঁ
অনুভৱ কওক কেলে তেনেকৈ কৈছা বাৰু ডাঙৰ কৈছিলে নিব ই চাব লাগে বনা ছাবস্ক্ৰাইব কৰিবলৈ কোৱা এয়া আমাৰ ককা হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক অঁ ভিডিঅ' দেখাইছোঁ বেয়া নাপাব এতিয়া আপুনি নাই নব অঁ মুৰ্গী নে এইকেইটা মই হাঁহ আছে সেইটো চচপেনটো সেইটো হটকেছটো ঘুনে দিবিনে ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই কোনো বাই বাই দিলে ককাই ফালে চাই দিয়ক